স্বাগতম জনাইছোঁ আপোনালোকক মোৰ পাকঘৰ ৰেচিপিলৈ। আজি ৰেচিপিটো হৈছে ইনষ্টেণ্ট পেৰা। এইটো আপোনালোকে অতি সহজতে বনাব পাৰিব আৰু এই পেৰাটো বনাবৰ কাৰণে বেছি সময়ো নালাগে আৰু বহুত সোনকালে হৈ যায়। তেনেহ'লে আহকচোন ইয়াতে কি মই ব্যৱহাৰ কৰিছোঁ তাকে দেখাওঁ। পেৰাটো বনাবৰ কাৰণে মই ইয়াত আধা কাপ গাখীৰ লৈছোঁ আৰু আধা কাপ পাউডাৰ্ড চেনি। চামুচেৰে জুখিলে 4 চামুচ ফুল হিপ স্পুন ল'ব। তাৰপিছত মই 1 কাপ মিল্ক পাউডাৰ লৈছোঁ। ইয়াতে প্ৰায় 200 গ্ৰামছ মিল্ক পাউডাৰ আছে। মিল্ক পাউডাৰ আপুনি যিকোনো ব্ৰেণ্ডৰে ল'ব পাৰে, খালি ডেইৰী হোৱাইটনাৰটো ল'ব নালাগে। ইয়াৰ পিছত আপুনি এখন পেন বা এটা কেৰাহী লৈ ল'ব। অলপ ডাঙৰ মুখৰ পাত্ৰ ল'লে ভাল। এতিয়া ইয়াত মই 2 চামুচ ঘি দিম। পেৰা বনাওঁতে ঘিটো খুবেই দৰকাৰ। ৰিফাইন তেল বা বেলেগ অন্য একো তেল নিদিব, ঘিটোৱে দিব। ইয়াৰ পিছত মই গাখীৰখিনি দি দিছোঁ। গোটেইখিনি গাখীৰে দি দিব। ইয়াৰ পিছত পাউডাৰ্ড চেনিখিনি গোটেইখিনি ঢালি দিম। এতিয়া এখন হেতা দি গোটেইখিনি মিলাই ল'ম। চেনিখিনি যেতিয়া মিহলি হৈ যাব তাতে মই পাউডাৰ্ড মিল্ক দি দিম, আধাখিনি দিম আৰু তাৰপিছতে গোটেইখিনি মিলাম। গোটেইখিনি দিলে কেতিয়াবা ভালদৰে মিহলি হৈ নাযায়, সেইকাৰণে মই আধাকৈ মিলাই যাম। মিল্ক পাউডাৰটো ধুনীয়াকৈ মিলি গৈছে। এতিয়া মই বাকীখিনি মিল্ক পাউডাৰ দি পেলাই মিলাই ল'ম। মিল্ক পাউডাৰটো যেতিয়া গাখীৰত ভালদৰে মিলি যায় তেতিয়া আমি গেছৰ ফ্লেমটো অন কৰিম। তাৰ আগতে আপুনি যদি অন কৰিব পাৰে, কিন্তু কৰিলে কি হয় কেতিয়াবা মিল্ক পাউডাৰটো গোটা মাৰি যায়। সেইটো কাৰণে চবতকৈ বেষ্ট অপশ্যনটো হৈছে যে গাখীৰখিনি ঠাণ্ডা হৈ থাকোঁতেই মিল্ক পাউডাৰটো আপোনালোকে মিলাই ল'ব আৰু তাৰপিছত আপুনি পগাব আৰম্ভ কৰক ল' ফ্লেমত। এই কামটো কৰোঁতে আপুনি কনষ্টেণ্টলি হেতাখন লৰাই থাকিব। লৰাই নাথাকিলে তলত জ্বলি যোৱাৰ চান্স থাকে। অলপ পিছত আপোনালোকে মন কৰিব যে এইটো গোটা হৈ আহিছে। এই গোটেইখিনি ডাঠ হওঁতে আপোনালোকৰ 10 পৰা 15 মিনিটমান লাগি যাব। ফ্লেভাৰৰ কাৰণে আপোনালোকে ইয়াতে ইলাইচি গুড়ি বা কেওৰা দিব পাৰে। মই ইয়াতে কোনো ধৰণৰ ফ্লেভাৰ দিয়া নাই, মই এইটো প্লেইন ৰাখিছোঁ। এতিয়া আমাৰ পেৰা মিক্সাৰটো বনোৱা হৈ গৈছে। কথাটো হ'ল যে আপোনালোকে কেনেকৈ গম পাব যে আপোনালোকৰ এইটো পেৰা মিক্সাৰটো বনোৱা হৈছে নে নাই। এইটো আপোনালোকে গম পাব কেৰাহীখনত। যেতিয়া আপোনালোকে হেতা দি লৰাব মিক্সাৰটো, আপোনালোকে দেখিব যে মিক্সাৰটো কেৰাহীত লাগি যোৱা নাই। হেতাখন দি লৰাওঁতে দেখিছে এইটো লাগি যোৱা নাই, ধুনীয়াকৈ উঠি আহিছে। মানে ইয়াৰ যোনটো ষ্টিকিনেছটো সেইটো কমি যাব। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰিম আৰু এইখিনি উঠাই ল'ম। এতিয়া মই ট্ৰেখনত অলপ ঘি দি গ্ৰীজ কৰি ল'ম। তাৰপিছত পেৰা মিক্সাৰটো ইয়াতে মই দি দিম। এতিয়া মই হাতত অলপমান ঘি লগাই ল'ম আৰু তাৰপিছত আটা মাৰাৰ দৰে এইটো ডোটো আমি অলপ নিট কৰিব লাগিব, যেন এইটো অলপ আগতকৈ আৰু অলপ ছফ্ট হৈ যায়। এতিয়া এটা টুকুৰা ছিঙি লওক তাৰ পৰা। এতিয়া হাতত লৈ গোল্লা বনাওক। গৰমে গৰমে যদি পেৰাটো বনাব পাৰে তেতিয়াহ'লে বেছি ভাল হয়। যেনেদৰে আমি নাৰিকলৰ লাড়ু বনাওঁ গৰমে গৰমে, যদি ঠাণ্ডা হৈ যায় তেতিয়াহ'লে লাড়ুবোৰৰ শ্বেপটো বৰ এটা ধুনীয়া নহয়। ঠিক তেনেদৰে পেৰাৰো তেনেকেই বনোৱাটো উচিত। এতিয়া গোল্লাটোৰ মাজত আমি বুঢ়া আঙুল দি দবাই দিম টিপিকেল পেৰা শ্বেপটো আনিবলৈ। পেৰাৰ শ্বেপটো আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। ঠিক এনেদৰে আমি গোটেইবোৰৰে সৰু সৰু গোল্লা বনাই ল'ম। গোটেইকেইটাৰে গোল্লা আমি বনাই লৈছোঁ। এতিয়া এটা এটাকৈ ল'ম। হাতত লৈ আমি বুঢ়া আঙুল দি মাজতে অলপ প্ৰেছ কৰিম। প্ৰেছ কৰি টিপিকেল যোনটো আমাৰ পেৰাৰ যোনটো শ্বেপ সেইটো আমি দি যাম গোটেইকেইটাতে। 1 কাপ মিল্ক পাউডাৰ দি আপোনালোকৰ 18 পৰা 20টা পেৰা হ'ব লাগে।
মোৰ 18টা পেৰা হৈছে। অৱশ্যে চাইজৰ ওপৰতো ডিপেণ্ড কৰিব। যদি সৰু সৰু বনায় তেতিয়াহ'লে 20-22টামান পেৰা ওলাব লাগে, আৰু যদি চাইজটো যদি অলপ ডাঙৰ বনায় পেৰাৰ তেতিয়াহ'লে 16টা বা তাতকৈ কমো হ'ব পাৰে। এতিয়া মই পেৰাবোৰ গাৰ্নিছ কৰিম এলমণ্ড দি। এলমণ্ডবোৰ মই কাটি লৈছোঁ দীঘল দীঘলীয়াকৈ, আৰু এতিয়া মই মাজত দি যাম। আপোনালোকে পিস্তা দিব পাৰে, কিছুমানে ৰ'জ পেটেলছ দিয়ে, সেইটোও বেছ ধুনীয়া লাগে পেৰাত। আপোনালোকৰ যি মন যায় দিব পাৰে, লং দিব পাৰে, লং দিও বেছ ভাল লাগে। পেৰাকেইটা দেখিলে কোনো ক'বলৈ নোৱাৰে যে এইটো ঘৰত বনোৱা বুলি। দেখিলে পূৰা মিঠাই দোকানৰ পৰা অহা নিচিনাই লাগে। এই চিম্পল ৰেচিপিটো আপোনালোকে বনাই চাওক। যদি ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱাই ইজি আৰু চিম্পল ৰেচিপি মই আৰু আনিম। টিল দেন, বাই বাই।